হেল্ল' ফ্ৰেণ্ডছ, মই নমিতাই আপোনালোকক সকলোকে মোৰ চেনেল কুক ডিলিচিয়াছ উইথ নমিতালৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ সৈতে এটি বেলেগ টাইপৰ ৰেচিপি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। আমাৰ ঘৰততো কেতিয়াবা গাখীৰবোৰ ফাটি যায়, হয়নে? এই ফটা গাখীৰৰ পৰা মই এটি ধুনীয়া ৰেচিপি ৰেডি কৰি উলিয়াম। ফটা গাখীৰটোনো কেনেকৈ আমি ইউটিলাইজ কৰিব পাৰোঁ সেইটো মই আপোনালোকৰ ওচৰত দেখাবলৈ গৈ আছোঁ। এটা বিশেষ ধুনীয়া ৰেচিপি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ আজি। গতিকে মোৰ ৰেচিপিটো শেষলৈকে চাব, নিশ্চয় ভাল পাব আপোনালোকে। আৰু মোৰ ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটোতো ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ ফটা গাখীৰখিনি। এতিয়া মই ফুটা থকা খৰাহী এটাত এইখিনি ঢালি ল'ম, যাতে গাখীৰৰ চানাখিনি আৰু পানীখিনি পৃথক পৃথক হৈ যায়। চামুচেৰে লৰাই আছোঁ পানীখিনি তলত পৰি যাবলৈ। ইয়াৰে পানীখিনিও মই এই ৰেচিপিটোতে ইউজ কৰিম। এতিয়া এইখিনি মই এনেকৈ ৰাখি থৈ দিম। আৰু এতিয়া মই ৰেচিপিটোৰ বাবে মছলা লৈছোঁ। আদা, নহৰু, জলকীয়া, গোটা জিৰা, গোটা ধনিয়া এইখিনি লৈছোঁ মই। এইখিনি ধুনীয়াকৈ পেষ্ট কৰি ল'ম। গেছত কেৰাহী এখন বহাই লৈছোঁ। কেৰাহীখন গৰম হৈছে। মই ইয়াতে মাষ্টাৰ্ড অইল দি দিলোঁ। জিৰা দি দিলোঁ, গোটা জিৰা। জিৰাখিনি অলপমান ভাজ খাবলৈ দিলোঁ। জিৰা ভাজ খাইছে আৰু ইয়াতে মই পিঁয়াজ দিলোঁ। দুটা পিঁয়াজ হ'ব, সৰু সৰুকৈ কাটি লৈছিলোঁ মই। অলপ গল্ডেন ব্ৰাউন হোৱাকৈ মই ভাজি ল'ম। এয়া হৈ গৈছে পিঁয়াজখিনি ভজা। আৰু ইয়াতে মই বিলাহীখিনি এড কৰি দিলোঁ। দুটা বিলাহী লৈছোঁ মই, ডাঙৰ ডাঙৰ বিলাহী। এতিয়া বিলাহীখিনি গলাই পেলাব লাগিব। আৰু এতিয়া মই আগতীয়াকৈ পেষ্ট কৰি থোৱা মছলাখিনি ইয়াতে এড কৰি দিলোঁ। এতিয়া মই নিমখ দিলোঁ, হালধি গুড়ি দিলোঁ আৰু ছানৰাইজৰ তড়কা মছলা অলপমান দি দিলোঁ। এতিয়া ভালদৰে মিক্স কৰি পেলাম এইখিনি। বিলাহীখিনি গলি যোৱাকৈ অলপ সময় ভাজি থাকিম। ছফ্ট হৈছে অলপ বিলাহীবোৰ। এতিয়া মই সেই পানীখিনি ইউজ কৰিলোঁ। ফটা গাখীৰৰ পৰা পৃথককৈ উলিওৱা সেই পানীখিনি মই ইয়াতে দি দিলোঁ। মই গোটেই ৰেচিপিটোত সেই পানীখিনিয়ে ব্যৱহাৰ কৰিম। অলপো মিক্স ইউজ হ'বলৈ মই দিয়া নাই, গোটেইখিনি মই ইউজ কৰি পেলাইছোঁ ৰেচিপিটোত। এতিয়া ধুনীয়াকৈ মছলাটো মই ৰেডি কৰি ল'ম। আৰু অকণমান পানী এড কৰিলোঁ মই। এতিয়া এইখিনি মই 5 মিনিট সময়ৰ বাবে ঢাকনিখন মাৰি সিজিব দিম। 5 মিনিট পিছত ধুনীয়াকৈ সিজিছে। আকৌ পানী এড কৰিলোঁ মই। এতিয়া অলপ সৰহকৈ পানী দিছোঁ। অলপ উতলিবলৈ দিম। এতিয়া মই চানাখিনি ইয়াতে এড কৰি দিম। ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া অকণমান সময় উতলিবলৈ দিম।
আৰু এতিয়া মই ইয়াতে আধা চামুচ চেনি এড কৰি দিলোঁ সোৱাদটো বাঢ়িবৰ বাবে। ধুনীয়াকৈ লৰাই আছোঁ। আৰু এতিয়া মোৰ ৰেচিপিটো অলমষ্ট ৰেডি হৈ গ'ল। আৰু মই গেছটো অফ কৰি থ'ম। আৰু লগে লগে মই বেলেগ এখন পাত্ৰত উলিয়াই পেলালোঁ। এই ৰেচিপিটো আপোনালোকে এবাৰ হ'লেও ঘৰত ট্ৰাই কৰি চাব। ফটা গাখীৰৰ পৰাও যে ইমান ধুনীয়া এটা ৰেচিপি ৰেডি কৰি ল'ব পাৰে আপোনালোকে বিশ্বাস নকৰিব। মাত্ৰ খালে গম পাব কিমান টেষ্টি হয় এই ৰেচিপিটো। আৰু আপোনালোকৰ অভিজ্ঞতা মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে প্ৰথমবাৰ মোৰ এই চেনেলটোত ভিজিট কৰিছে তেওঁলোকেও মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে প্ৰথমতে দেখিবলৈ পায়। তেন্তে আজিলৈ এৰিলোঁ। সকলোৱে ভালে কুশলে থাকক, সকলোৱে হেপী হৈ থাকক। বাই বাই।